হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি পূৰা ওলাই মেলি ফটো ভিডিঅ' কৰিছোঁ, কাৰণ আমি যাম আজি অসম সাহিত্য সভা। ইফালে এই আমাৰ কংকনা যাব, পঞ্চী যাব, তো ওলালে। আৰু আজি মোৰ চেনেলৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চী বা চাই দিয়া, এইয়া হাই কৈ দিয়া। তাইও ওলাই মেলি আৰু ৰেডি হৈ ল'লোঁ। আৰু আজি একদম পূৰা মুগাৰ সাজত ওলাইছোঁ সম্পূৰ্ণ। দেখাই দিছোঁ তোমাক। এতিয়া এয়া সম্পূৰ্ণ মুগাৰ সাজত আজি ওলাইছোঁ। পিন্ধিছোঁ মুগাৰ মেখেলা আৰু এয়া মুগাৰ ৰিহা। আৰু একদম পূৰা এয়া দেখিছে অসমীয়া গহনাৰ ফুলি, এফালে অসমীয়া গহনাৰ খাৰু, তাৰপিছতে এটোপাত সোণৰে হয় বাৰু। সেয়াই আৰু যি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বহুতে চাগে হয়তো গৈছে, আজি শেষৰটো দিন, সেইবাবে যাবলৈ ওলাইছোঁ, কাৰণ এইকেইদিন মই যাব পৰা নাছিলোঁ। সকলোৱে জানে যে মাইকী মানুহৰ এমাহৰ মূৰত ছুটি এটা পৰে ন, আৰু সেইটো মোৰ পৰিছিলে, সেইকাৰণে যাব পৰা নাছিলোঁ। আজি শেষৰটো দিন যাব পাৰিম, সেইবাবে ওলাইছোঁ। এতিয়া ব'লক আপোনালোককো দেখুৱাম, যি পাৰোঁ অলপ অলপ। এতিয়া এয়া আমাৰ গাড়ী আহি ৰখি আছে। এইফালে মা অহা নাইকিয়া, মা আহিছে। মা, মই আৰু এখেত আৰু পঞ্চী মাইনা, লগতে কংকনা যাব, তাইও আহিলে আজি। এইজনী পঞ্চী মাইনা এইফালে মাক মাতি আহি আছে। ঠিক আছে, আমি গৈ থাকোঁ, আপোনালোকক তাত গৈ লগ পাই আছে। আমি সাহিত্য সভা পাই গ'লোহি। এইখন হৈছে মেইন গেটখন। এয়া এইফালে মাহত আগবাঢ়িলে আমাৰ এখেতে। এয়া ব'লক গৈ থাকোঁ। এতিয়া এয়া মেইন গেটতে মই আহি আছোঁ, আৰু আপোনালোকক দেখুৱালোৱে। নহ'লে ব'লক গৈ থাকোঁ, আৰু কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মা পিছত, এইফালে এই পাৰ্টি আগত। সেয়া আৰু আহি আছোঁ। বহুত ৰ'দ, বহুত। পঞ্চীক লাগে এয়া দেই, এটা আহিয়ে উৎপাত এয়া ল'ব লাগে। এতিয়া মায়ে আজি বহু বছৰৰ পিছত সভাপতি আসন গ্ৰহণ কৰিছে আমাৰ ৰাইজে। তেখেতৰ ওচৰত মই এটা নতুন গোটেই কমিটিখনৰ ওপৰত আমি অসমবাসী ৰাইজৰ ভুল নহয়, অসমবাসীৰ ৰাইজৰ এই অসমীয়া ভাষা অলপ আগৰ দিলে এগৰাকী বাইদেৱে ইয়াত জীয়াই ৰখাটো আমাৰ এটা ডাঙৰ কৰ্তব্য। মই আশা কৰিছোঁ তেখেতসকলে মানুহ চাওক গাইজ, বাণিজ্য মেলাত মানুহ চাওক। মূল মণ্ডপত মানুহ নাই, পিছে বাণিজ্য মেলাত মানুহ কিমান চাওক গাইজ। কিমান মানুহ বাপৰে।
पंचे मयूৰৰ এটা এখন দিছনি এখন ল'লে কেৱল পুতলা 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 এতিয়া আমাৰ এওঁলোক সোমাই গৈছে নাজানো কিবা খাব নেকি পুৰা ডাঙৰ ডাঙৰ ফুলা ফুলা ৰছী দেখিছোঁ দেখোন চাওঁচোন গৈ পেলাই ভিতৰত কিনো আছে এইয়া বেষ্ট ফ্ৰেণ্ড লগ পাই গ'লো দেই ইয়ালৈ আহি পেলাই সেইকাৰণে কোনো চিনাকি কৰি দিয়া নাই চাওঁ চাওঁ এগ ৰোল আধা খায়ে হ'ল খাই যাওঁ ছোৱালী চাওঁ চাওঁ মায়ে মই আহিলোঁ ঘূৰি আছে কিমান ঘূৰিব এতিয়া আমি বাণিজ্য মেলাৰ পৰা ওলাই মেলি আহি ভাবিলোঁ মূল সভাখন অকণমান চাই যাওঁ প্ৰথম হৈছে এতিয়া আহি আছোঁ বহুত দূৰত মূল সভাখন বৰক গৈ পাই দেখোন ভাগৰ লাগি গৈছেগৈ পঞ্চিটো লৈছোঁ দেখিছে নাই আইচক্ৰীম খাইছে কাহ হৈ আছে তথাপিও নাই আইচক্ৰীম খাবই লাগিব সেয়াই আৰু এই হৈছে মূল সভাখন ইয়াতে এতিয়া সেয়া ভাষণ দি আছে এয়া এইখনে হৈছে মূল সভাখন এয়া শুকান নালাগে শুকানকৈ আৰু দুটা দিয়কচোন নাই
এতিয়া মেলা চাই আহিলোঁ এয়া এতিয়া পথাৰে আহি আছোঁ একদম মানে শ্বৰ্টকাট মাৰিছোঁ আৰু ভাগৰ লাগি গৈছে তাত গোটেই ঘূৰি এফালে পঞ্চীখন আগবাঢ়িলে ইয়াৰ পিছত আহি আছোঁ আৰু এতিয়া ভাল লাগিলে আহি পেলাই মীনা বজাৰেই হওক বা বাণিজ্য মেলাই হওক তাতে চব মানুহবিলাক ঘূৰি আছে আৰু চবেই সেইটো চাম বুলি আহে ন চখতহে বাবে আৰু এতিয়া আমি আহি আছোঁ মাৰ পিছত এইফালে পঞ্চী আৰু পঞ্চী পাপা কংকনা সিহঁত আগত এনেকৈ আহি আছোঁ এতিয়া ব'লক ঘৰত লগ পাই আছোঁ হাই গাইজ আৰু জাষ্ট ঘৰ আহি পালোহি আৰু কাপোৰ কানি চেঞ্জ কৰাৰ আগতে ভাবিলোঁ সৰু সুৰা দুটামান বস্তু লৈছিলোঁ আপোনালোককো দেখুৱাওঁ আৰু কোন সাহিত্য সভা চাবলৈ গৈছে জনাব দেই এতিয়া ব'লক তেনেহ'লে বস্তুকেইটা দেখুৱাই লওঁ এইটো এটা ময়ূৰৰ বিচনী বুলি কৈছে আৰু এইখনীয়া বিচা যায় বহুত মৰম লাগিলে সেইবাবে লৈ ল'লোঁ আৰু ইয়াৰ দামটো লৈছিলে 100 এইটো বহুত মৰম লগা অলপ মানে বেগত ভৰাওঁতে মানে অলপ হেৰি হৈ গ'ল মৰম লগা ধুনীয়া এইটো এটা লৈছিলোঁ তাৰপিছতে আৰু এযোৰ ফুলি ঝুমকা কেনেকুৱা লাগিছে জনাব দেই মোৰ বহুত বেছি পচন্দ লাগিলে সেইবাবে এইযোৰ লৈ ল'লোঁ এইযোৰ তাৰপিছতে আৰু পঞ্চীয়ে লৈছে চাওক এইটো এটা গদা যি দেখে তাকে লাগে মানে একদম চিঞৰ বাখৰ হুলস্থুল তাই মতেহে হ'ব মানে যিটো লাগে লাগিবই আৰু এইটো ল'লে তাই আৰু মায়ে লৈছিলে এটা বেগ এইটো এটা বেগ ব্লেক কালাৰৰ মৰম লাগিছে বেগটো মায়ে লৈছে এইটো তাৰপিছতে আৰু পঞ্চীৰ কাৰণে মায়ে এটা বস্তু লৈছে বহুত বেছি ভাল বস্তু এয়া 1ৰ পৰা 100লৈ সংখ্যা হ'ব এনেকৈ আনি থৈ দিলে তাইক পঢ়াবলৈও ভাল হয় উল্টা এইখন এখন এইটো এটা এইটো লাগে উৎপাত গৈয়ে এইটো লাগে মানে এণ্ট্ৰি হৈছে মাত্ৰ মানে সোমাইছোঁ এইটো একদম দেখি একদম লাগে আৰু আগতেও আনিছে একদম দুটামান মানে বেছিদিন নাথাকে অকণমান মানে কিবা এটা হ'লে পাম গুচি যায় কিন্তু উপায় নাই আৰু বাচ্ছা বিচাৰিটো ল'বই লাগিব ন সেয়া এইটো এটা আনিছে তাই আৰু আনিছে এই স্পাইডাৰমেনৰ এটা এইটো মুখা আৰু সেয়া মুখা তাৰপিছতে আৰু মায়ে ল'লে এখন গামোচা এয়া ধুনীয়া লাগিছে গামোচাখন বহুত বেছি লম্বা হয় এনেকৈ শৰাই আছে শৰাই কাম কৰা আছে ভাল লাগিছে গামোচাখন এয়া এনেখন গামোচা মায়ে ল'লে আৰু সেয়া সৰু সুৰাকৈ 2-3টামান বজাৰ কৰিলোঁ আৰু সেয়াই আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব যাতে মই এতিয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ সোনকালে পায় তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই